বহুত হেপ্পী কাৰণ ৰাতিপুৱা মানে আশা কৰিছিলোঁ ভৱেশে কিবা এটা নিশ্চয় খুৱাব চ' ভাবিলোঁ ফাইনেলি পালোঁ ৰ'ব তাৰ কাৰণে আপুনি প্ৰথমটো ভিডিঅ' মানে সাগৰটো ভিডিঅ'টো চাব লাগিব পলমকৈ হ'লেও আমাৰ মহাবিদ্যালয়ত বন্ধু ভৱেশ তাইদৰ জন্মদিনৰ আয়োজন মানে বুজৰ ব্যৱস্থা কৰা হৈছিল আৰু তাৰ বাবেই আমি সকলোৱে অপেক্ষাৰত আছিলোঁ মানে বুজৰ বাবে আৰু সিফালে দেখা গৈছিলে আমাৰ মৌনতাৰে চিন্তিত আছিল আমাৰ ৰাকেশ ভৱেশ আৰু মেডক আৰু আমাৰ ডেজি এণ্ড চেভিঅ বেক এণ্ড আমাৰ প্ৰবীণ বাৰ্লা আৰু সকলোৱে কেণ্টিনত অমাদৃত হৈছিলোঁ কেৱল সপেক্ষাত আছিলোঁ তৃপ্তিৰে একাজ ভৱেশৰ জন্মদিনৰ নামত আৰু সেইফালে ভৱেশ তাইদে প্ৰত্যেকজনৰ বাবে বাবদ খাদ্য বিতৰণ কৰে আৰু তাৰ অংগ দিছিল আমাৰ ডেজি বাইদেৱে আৰু সিফালে গমগমনিয়াত মানে আমাৰ মেডক ভূঞা ছাৰৰ গমগমনিয়াত মানে সোৱাদি হোৱা নাই মেডকৰ ভিডিঅ' সাৰোপত তেওঁৰ মাতো খুটফুটিত আছিল মানে এখন পৰ্দাৰ বাবে আৰু আমাৰ সিমানে আওকাণ দিব পৰা নাই যে মোবাইলত ব্যস্ত আৰু কিছুমানে নিজস্বভাৱেই আৰু মানে এতিয়া চাব পাৰিছে চাগে মানে চাবতো পাৰিছে আমাৰ মেডকৰ সৈতে মানে মুখত এখন বিৰিঙানী এটি খুৰৰ লহৰ তেওঁ গম পোৱা নাছিলে যে ভিডিঅ' কৰিছে প্ৰায় প্ৰতিজনৰ বাবে খাদ্য যোগান ধৰা হৈছিল আৰু এতিয়া মাত্ৰ সেউজীয়া অংকেত পোৱাৰে বাকী আছিল সেউজীয়া অংকেতটো পালেই হয়তো কোনে বা কিমান খায় নতুবা তাৰ হয়তো সমান নাপাব মানে যে এই ভৱেশৰ যে পকেট যে কালি হ'ব তাৰো যে গম পোৱা নগৈছিল খাদ্য খোৱাৰ চলেৰেও দুই এজনক কিছুমান হাস্যকৰ কিছুমান কথা সোধা হৈছিলোঁ আৰু কিছুমানৰ ধেমালি উৰতো কোৱা হৈছিলোঁ আৰু কিছুমানে মোক ধেমালিও কৰিছে হয়তো আপোনালোক নাজানে চাগে এইটো আপোনালোক লাগিব নেকি যেনেকৈ মই মানে ভৱেশ তাইদৰ জন্মদিনৰ বিষয়ে বা আমাৰ ভৱেশ তাইদৰ বিষয়ে আপুনি কি ক'ব বিচাৰে মানে ইহঁতে প্ৰত্যেকজনৰ ওচৰত মানে সুধিছিলোঁ তাৰ এই উদাহৰণস্বৰূপে মোৰ ঘনিষ্ঠতম বন্ধু বিশ্বজিৎ দাসে ক'লে এওঁক আমাৰ ভৱেশৰ বাৰ্থডেটো যোৱাকালি অৱশ্যে হৈ গৈছে খুব ভালদৰে আৰু আজি আমাক কলেজতে পাৰ্টি দিছে আৰু ইয়াৰ মাজতেই মোৰ বন্ধু ৰাকেশ দাসক সুধিলোঁ কাৰণ এই যোৱাকালিৰ ভৱেশ তাইদৰ বিষয়ে বা ভৱেশ তাইদক আমি বাৰ্থডে পাৰ্টি আৰু মানে এইটো চাইডৰ আপুনি ভিডিঅ'টো চাই লওক আৰু কলেজৰ এইটো সেইদিনাখন যোনটো যে হেৰি কৰিছিলে তাৰ পাৰ্টি দিব লাগে একেলগে বাৰ্থডে পাৰ্টি আৰু সেইটো তো বন্ধুসকল আমাৰ ৰাকেশ দাসৰ ভাষ্যটো শুনিলেই আপোনালোকে ভুল নুবুজে জাষ্ট এইটো ভিডিঅ'টো আমাৰ কিছু মনোৰঞ্জন বা ধেমালিৰ কাৰণে বনোৱা হৈছিল তো তাৰ কাৰণে আপোনালোকৰ ওচৰত মই ক্ষমা প্ৰাৰ্থী সেইটো কেৱল ধেমালিৰ বাবেই মানে তই মেডকৰ বিষয়ে ভৱিষ্যতৰ বিষয়ে কৈ এদিনা তই ভিডিঅ'ত কোৱা নাছিল কচোন মই শিৱানী ক মাস্কখন গুচাই লোৱা তাৰপিছত যি বক্তব্য দিয়া কিবা আছে দি দিয়া লাষ্ট কৰিব নালাগে আমিয়ে মই তাইৰ বাৰ্থডে পাৰ্টি বুলি দি দিয়া কালি দেওবাৰ কাৰণে নিদিলে আজি সোমবাৰৰ কাৰণে আকৌ দি দিছে অঁ ভিডিঅ' হৈ আছে তুমি কৈ দিয়া এতিয়া ভিডিঅ' হৈ আছে মই উঠাই নাই দেখা নাই কিবা এটা ক'বানে কিবা এটা ক'বানে মই কোৱা খানাটো খাই ভাল লাগিলে বাৰ্থডে পাৰ্টিটো একদম মজাকৈ দিছে আমাৰ ভৱেশে আমি 12টাই মিলি খালোঁ আৰু 14টা হ'ল প্ৰবীণ কিবা ক'বা নেকি কি ক'ম আৰু পাৰ্টিটো খাই ভাল লাগিলে যোৱাকালি আছিলে বাৰ্থডে পাৰ্টি খাইছোঁ আজি ধন্যবাদ দিছোঁ একেবাৰে আন্ধাৰ দেখিছোঁ ভৱেশক ধন্যবাদ দিছোঁ দেই থেংক ইউ ভৱেশ
আৰু ইফালে আমাৰ বিশ্বজিতে কি যে ধেমালি নহয় মানে ধেমালিবোৰত আমাৰ সেইটো বাৰ্থডে কানা কোৱাৰ চলেৰে আমাৰ কিছুমান অলপ ধেমালি টাইপৰ কুৱেশ্যন দিছে। তাৰপাছত আমাৰ আছে এই দুগৰাকী আমাৰ কি আছিলে শিৱানী বা আছে। শিৱানী আমাৰ এতিয়া তুমি ফাৰ্ষ্টতে এইটো কনফাৰ্ম কৰা তুমি মেডমক বেছি ভাল পোৱা নে তপনক বেছি ভাল পোৱা সেইটো কোৱা। লগৰ হিচাপে ভাল পোৱা সেইটো বেলেগ কথা। এনেকে কেনেকে কাক বেছি ভাল পোৱা? আৰু আমাৰ হাতী বাবা তুমি কোৱা আহি গ'ল কি আছিলে নামটো আমাৰ মেডক ঘৰ দুইটা একেলগে আছে হা। আৰু তপন ভিডিঅ' শ্বুটত ব্যস্ত কিবা এটা ক কিয় মাৰিছ আজি বহুত হেপ্পী কাৰণ ৰাতিপুৱা মানে আশা কৰিছিলোঁ ভৱেশে কিবা এটা নিশ্চয় খুৱাব চ' ভাবিলোঁ ফাইনেলি পালোঁ। কালি ন আৰু মেডকে কবি নেকি? নমস্কাৰ মই একো নকওঁ একো নকওঁ একো নকওঁ কিবা এটা একো নকওঁ শিৱানীৰ বিষয়ে ক। একো নকওঁ মই ভৱেশৰ বাৰ্থডে পাৰ্টি কৈছোঁ ন কি পাৰ্টি বুলি কৈছ হে কি ক'লি? ক'লো আৰু আমাৰ আছে ডাইৰেক্টৰ চাহাব কিবা এটা ক না। মই অহা পাছতহে তাই আহিছে তাৰপাছত আমাৰ ৰাম কিবা এটা ক। ধনী ভাই ধনীৰাম পামেগাম নিমখ পালে প্ৰায় সকলোকে দেখুৱাই দিয়া হৈছে আমাৰ সময়কত বন্ধুজনকো মোৰ ফালৰ পৰা প্ৰশ্ন এটি সুধিলোঁ সিমানজনক তেওঁক প্ৰশ্ন সুধিলোঁ মানে ধেমালীয়া সুৰত সেইকাৰণে ময়ো তেওঁক ধেমালিৰ সুৰতে সুধিলোঁ নিজকে মক্কেলৰ ৰূপত কেনেকুৱা লাগিছে। নিজকে মক্কেলৰ ৰূপত সঁচাকৈ বহুত ভাল লাগে একচুৱেলি মানে কি সদায় ফূৰ্তিত থাকিব বিচাৰোঁ সেইকাৰণে চবৰ লগত যিমান পাৰোঁ। এইটো হৈছে আমাৰ বৰবাতাইত মানে আমাৰ ভৱেশ তাইতলৈ এখন বিশেষ জন্মদিনৰ শুভৰ আছিলে। আমি গোটেইকেইটা মানে আমাৰ বিভাগীয় উদ্ভিদ বিজ্ঞানৰ সকলোবোৰ মানে থাৰ্ড চেমৰ ষ্টুডেণ্টে প্ৰায় বন্ধুবৰ্গে এইটো অলপ কালেক্ট কৰি ইয়াৰ কাৰণে সৰুকৈ হ'লেও এটা উপহাৰ দিবলৈ চেষ্টা কৰিলোঁ তো তাৰ কাৰণে আৰু সেনেদৰে আমাৰ বাৰ্থডে পাৰ্টি মানে হৈছিলে। আৰু আমাৰ এই ভিডিঅ'টোৰ বিশ্বজিৎ দাসৰ সৈতে আজি মই তপন পাইং বিদায় মাগিছোঁ। পুনৰবাৰ আপোনালোকক লগ পোৱা আজিৰ ভিডিঅ'টো সিমানতেই পৰিসমাপ্তি ঘটিল। ধন্যবাদ। যদি আপুনি বিচাৰে আমাৰ আৰ্টিকেল বা যিকোনো টপিকৰ বাবে পঢ়িবৰ হেঁপাহ আছে যদি তেতিয়া আমাৰ ডেছক্ৰিপশ্যনত থকা ৱেবছাইট বা লিংকটো ক্লিক কৰক।